মানে ফাঁড়ি দিন না থুমলাবে দাও আৰু হয় এইটো কথা যে আজি এই অঞ্চলৰ মানুহে আজি চাকৰি কৰিবলৈ সক্ষম হৈছে এছিএছ পাবলৈ সক্ষম হৈছে পৰৱৰ্তী সময়ত তেখেতে চিন্তা কৰিলে যে আমাৰ মহিলাসকলক আমাৰ পুৰুষসকলক যাতে ব্যৱসায় বাণিজ্যত যাতে আগুৱাই নিব পৰা যায় তাৰ কোনো ব্যৱসায়ৰ ওপৰত যাতে কোনো জোৰ জুলুম যাতে চলোৱা নহয় তাৰ ব্যৱস্থা কৰিলে পূৰ্বতে ব্যৱসায়ৰ ওপৰত যিমান ধৰণৰ চাণ্ডাৰ জুলুম যিমান ধৰণৰ মানুহৰ এক্সটৰ্চন সেই এক্সটৰ্চনবোৰ লাহে লাহে বন্ধ কৰি দিয়া হ'ল পৰৱৰ্তী সময়ত তেখেতে চিন্তা কৰিলে যে শান্তি আহিলে লাহে লাহে মানুহ চাকৰি বাকৰি পালে মানুহে কামে কাজে ধৰিলে পৰৱৰ্তী সময়ত চিন্তা কৰিলে যে বিটিএডিত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ সমভাৱে যাতে বিকাশ হ'ব পাৰে প্ৰমোদ বড়ো ডাঙৰীয়াই বড়ো জনগোষ্ঠীৰ যি বিকাশ বিচাৰিছে সমভাৱে যিমান জনগোষ্ঠী আছে ৰাভা জনগোষ্ঠী হওক কেওট কলিতা যিমান জনগোষ্ঠী আছে সকলো জনগোষ্ঠীৰ সমবিকাশৰ কাৰণে প্ৰতিটো জনগোষ্ঠীৰ লগত তেখেতে মাহেকত দুবাৰ তিনিবাৰকৈ কথা পতা মই নিজে বাতৰি কাকতত দেখিছোঁ বা বিভিন্ন জনগোষ্ঠীয় সংগঠনবোৰে আহি আমাক কৈছে যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত যিমানবাৰ কথা পাতিলোঁ আমাৰ জনগোষ্ঠীটোৱে মই বেলেগ জনগোষ্ঠীৰ কথা নকওঁ যদি কেওট জনগোষ্ঠীক যদি কওঁ কেওট জনগোষ্ঠীয়ে আজি কিছুদিন আগতে মোৰ তাত আহিছিলে যে বিটিচিৰ প্ৰধানে হওক বিটিচিৰ EMA সকলে হওক এতিয়ালৈ 15 বাৰ 20 বাৰ কথা পাতিছে অৰ্থাৎ এটা জনগোষ্ঠীৰ লগত যদি 15 বাৰ কথা পাতিছে শৰণীয়া জনগোষ্ঠী হওক ৰাভা জনগোষ্ঠী হওক গোৰ্খা জনগোষ্ঠী হওক হীৰা জনগোষ্ঠী হওক সুত জনগোষ্ঠী হওক কৰ্বত্ৰ অঞ্চলৰ কৰ্বত্ৰ মানুহে হওক সকলো জনগোষ্ঠীৰ লগত তেখেতে সমভাৱে বিকাশৰ কথা যি চিন্তা কৰিছে এইটোৰ জৰিয়তে আমি উমান পাওঁ বা মই বিশেষকৈ উমান পাওঁ যে তেওঁ বড়ো জনগোষ্ঠীৰ লগত সামগ্ৰিকভাৱে সমগ্ৰ বিটিআৰৰে উন্নয়ন বিচাৰিছে তাৰ কাৰণে মই প্ৰমোদ বড়ো ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জনাইছোঁ পৰৱৰ্তী সময়ত তেখেতে এই যে আজিৰ যিটো কনচেপ্ট লৈছে মই এই কনচেপ্টটো অতিকৈ ভাল পাইছোঁ কাৰণ কিয় আমাৰ বড়ো মহিলাসকলক দেখিছোঁ বা বিটিআৰৰ বহু মহিলা দেখিছোঁ যে বিটিআৰৰ বাহিৰত গৈ পেলাই ব্যৱসায় কৰে বিটিআৰৰ বাহিৰত গৈ পেলাই ব্যৱসায় কৰা যদি আছে তেতিয়াহ'লে আমাৰ এই অঞ্চলৰ আছে আমাৰ বিটিআৰ অঞ্চলৰ মহিলাসকলে বড়ো অঞ্চল বিটিআৰৰ বাহিৰত গৈ ব্যৱসায় কৰা যিটো মনৰ যিটো ইচ্ছা বা ধাউতি এই ধাউতিটোক আগন্তুক আমাৰ এই অঞ্চলৰ আমাৰ বিটিআৰ অঞ্চলৰ সকলো মহিলাকে যাতে তেখেতে লাখপতি বাইদেৱে অকল নহয় আত্মনিৰ্ভৰ কৰি আগন্তুক দিনত সমগ্ৰ বিটিআৰৰ যি উন্নয়নৰ মূল ভূমিকা হিচাপে মূল মাৰ্গদৰ্শক হিচাপে আমাৰ বিটিআৰৰ মহিলাসকলক অৰ্পণ কৰা যিটো পৰিকল্পনা এই পৰিকল্পনা নিশ্চিত ৰূপত ভগৱানে আমাক আশীৰ্বাদ দিব আৰু আমি ভাবি থকা যিখন বিটিআৰ আগন্তুক দিনত যিটো বিটিআৰ আমি ভাবি আছোঁ আগন্তুক আৰু 5-6টা বছৰ পিছত সাহস প্ৰদান কৰক আমি আপোনালোকৰ লগত আছোঁ অসম চৰকাৰ আপোনালোকৰ লগত আছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনালোকৰ লগত আছে প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত আপোনালোকৰ লগত আছে ইপিনে মোদী ডাঙৰীয়াটো আপোনালোকৰ লগত আছে ইপিনে মোদী ডাঙৰীয়াটো আপোনালোকৰ লগত আছে যে এনেকুৱাকৈ আমি যি তিনিখন চৰকাৰৰ জৰিয়তে আগন্তুক দিনত বিটিআৰক যি আগুৱাই নিয়াৰ যি প্ৰচেষ্টা চলাইছোঁ এই প্ৰচেষ্টাত আপোনালোকৰ যাতে সহযোগী হয় মোদী ডাঙৰীয়াই কোৱাৰ দৰে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস আৰু সবকা প্ৰয়াস মানে সকলোৰে সহযোগ বিটিআৰখন যদি পুনৰ নতুনকৈ স্বৰ্গৰূপী যদি নিৰ্মাণ কৰিব লাগে বিটিআৰত থকা প্ৰতিগৰাকী নাগৰিকে আগন্তুক দিনত প্ৰয়াস কৰিব লাগিব সহযোগ কৰিব লাগিব তেতিয়াহে আমাৰ সপোন আগন্তুক দিনত বাস্তৱ হ'ব তাকে আশা ৰাখি আপোনালোকক পুনৰবাৰ সকলোকে মই অভিনন্দন জনাইছোঁ সকলোকে মই উষ্ণ অভিনন্দন স্বাগতম জনাই ভগৱানক প্ৰাৰ্থনা জনাইছোঁ সকলোৰে যাতে কুশল মংগল হয় তাকে বক্তব্য ৰাখি মই মোৰ বক্তব্য শেষ কৰিছোঁ নমস্কাৰ ধন্যবাদ
আপোনাৰ অতি মূল্যৱান আৰু অনুপ্ৰেৰক বক্তব্যৰ বাবে আমি আপোনাক হৃদয়ৰ গভীৰতাৰে ধন্যবাদ জনাইছোঁ। আপোনাৰ শব্দসমূহে আমাৰ মাজত নতুন আশা, নতুন দিশ আৰু কৰ্মপথৰ অনুপ্ৰেৰণাৰ বাতৰি লৈ আহিছে। কাৰ্যসূচী লৈ আগবঢ়াৰ আগে আগে আমি হিমাদ্ৰী কোচ COO ASRLM তেখেতক এই পবিত্ৰ মঞ্চত দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। BTR স্তৰীয় সামূহিক সমল ব্যক্তিসকলৰ অধিৱেশনৰ আজি এই অধিৱেশনৰ মুখ্য অতিথি তথা অসম চৰকাৰৰ মাননীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া, BTRৰ CEM প্ৰমোদ বড়ো ডাঙৰীয়া, বিশিষ্ট অতিথিসকল, প্ৰিন্সিপাল ছেক্ৰেটাৰী BTR শ্ৰীযুত আকাশদ্বীপ ডাঙৰীয়া, BTRৰ সমূহ কৰ্মচাৰীবৃন্দ, ASRLMৰ মোৰ সহকৰ্মীসকল, সামূহিক সমল ব্যক্তিসকল আৰু ৰাইজ, আজি দিনটো যথেষ্ট গুৰুত্বপূৰ্ণ দিন মই ভাবোঁ তেনেধৰণে। আৰু যেতিয়া মই চাইছিলোঁ যে BTRৰ সমূহ 5খন ডিষ্ট্ৰিক্টত মুঠতে 46,000তকৈও অধিক আত্মসহায়ক গোট আছে আৰু মোটামুটি 5 লাখ মহিলা ইয়াতে জড়িত হৈ আছে সদস্যা হিচাপে। আৰু যদি মই BTRৰ সমূহ পৰিবাৰ টোটেল ফেমিলি ইন BTRত মুঠ যিমান পৰিবাৰ আছে তাৰ 68% 68% যদি আমি প্ৰত্যেকটো পৰিয়ালৰ এগৰাকীকৈ মহিলা সদস্যা আত্মসহায়ক গোটত আছে বুলি ধৰোঁ, তেনেহ'লে 68% পৰিয়াল আত্মসহায়ক গোটৰ লগত জড়িত হৈ আছে। গতিকে সকলো মহিলাই, এই 68% মহিলা তথা 5 লাখ মহিলাই যিসকলে আত্মসহায়ক গোটৰ লগত জড়িত হৈ আছে, তেওঁলোকে যদি সকলোৱে নিজৰ নিজৰ কৰ্মখিনি কৰি যায় তো তেনেহ'লে BTRৰ উন্নতি কোনেও ৰখাব নোৱাৰে। ইয়াতে 1600তকৈও অধিক কমিউনিটি কেডাৰ বা সামূহিক সমল ব্যক্তি আছে। গতিকে আৰু এতিয়া আমি দেখিছোঁ অলপ সময়ৰ আগতে যিটো আমি ভিডিঅ' ইয়াতে দেখিলোঁ, তাতে দেখা গৈছে যে BTR চৰকাৰে যোৱা কেইটামান বছৰত নতুন নতুন আঁচনি যেনে পিগ মিছন, ছাগলী মিছন এনেধৰণৰ আঁচনি লৈছে বা পদক্ষেপ লৈছে। গতিকে এই আঁচনিসমূহ যদি সফলভাৱে ৰূপায়ণ কৰিব লগা হয় তেনেহ'লে আমাৰ প্ৰত্যেকগৰাকী মহিলাই বা প্ৰত্যেকগৰাকী হিতগ্ৰাহীয়ে এই আঁচনিসমূহৰ সুবিধা লাভ কৰিব পাৰিব। কিন্তু তেওঁলোকৰ লগত গাঁৱৰ এগৰাকী মহিলা, যিসকল মহিলা আত্মসহায়ক গোটৰ লগত জড়িত হৈ আছে, তেওঁলোকক এই আঁচনিসমূহ গৈ পোৱাৰ কাৰণে যোগসূত্ৰ স্থাপন কৰিবৰ কাৰণে আমাৰ সামূহিক সমল ব্যক্তিসকলে কাম কৰিব লাগিব। গতিকে তেওঁলোকৰ দায়িত্ব তথা কৰ্তব্য যথেষ্ট গুৰুত্বপূৰ্ণ। মই ভাবোঁ সকলোৱে আগন্তুক দিনসমূহত সকলোৱে নিজৰ নিজৰ কাম নিয়াৰিকৈ কৰিব। আৰু মই লক্ষ্য কৰিছোঁ যে যোৱা কেইটামান বছৰত অসমৰ অন্যান্য জিলাৰ লগতে BTRৰ যিখিনি প্ৰগ্ৰেছ হৈছে সেইখিনি সঁচাকৈ প্ৰশংসনীয় আৰু সমানেই আগবাঢ়ি গৈছে বাকীসমূহ ডিষ্ট্ৰিক্টৰ লগতে, জিলাৰ লগতে। আৰু লগতে আপোনালোকৰ দায়িত্ব আছে কমিউনিটি কেডাৰসকলৰ যে যিসমূহ আঁচনি BTR চৰকাৰৰ হওক, অসম চৰকাৰৰ হওক বা ভাৰত চৰকাৰৰ হওক, সকলোবিলাক আঁচনি যাতে সঠিকভাৱে ৰূপায়ণ হয় বা তেওঁলোকক যিখিনি হেণ্ড হোল্ডিং ছাপৰ্ট লাগে, যিখিনি ঘৰতেই তেওঁলোকে যিখিনি সুবিধা লাভ কৰিব পাৰে মহিলাসকলে, সেইখিনি যাতে সুচাৰুৰূপে লাভ কৰে। তো সেইখিনিত আপোনালোকে যথেষ্ট কষ্ট কৰিব লাগিব বা সেইখিনি মনিটৰিং কৰিব লাগিব, ভাল ধৰণে পৰিচালনা কৰিব লাগিব, যাতে আমি সকলোৱে ভাৰতৰ উন্নতিত আমি ভাগ ল'ব পাৰোঁ আৰু আমি নিজৰ নিজৰ সহায়ৰ হাত আগবঢ়াব পাৰোঁ। মই বেছি নকওঁ, ইয়াকে কৈ মই সকলোকে শুভেচ্ছা জনাইছোঁ আৰু ইয়াকে কৈ মোৰ ক'বলগীয়া সামৰণি মাৰিছোঁ। ধন্যবাদ। অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এটি বিশেষ ঘোষণা আপোনালোকৰ সন্মুখত ৰাখিবলৈ বিচাৰিছোঁ। যিসকলে আজি কিট পোৱা নাই তেওঁলোকক মই অনুৰোধ জনাব বিচাৰিছোঁ নিজৰ নিজৰ ব্লকত BMMUৰ লগত আপোনালোকে টাচত থাকিবলৈ, কণ্টেক্টত থাকক।
যদি বুজাবলৈ ইয়াৰ কাৰণে যি প্লেনিং আজি পৰিৱৰ্তন বুলি ক'লে এটা সময়ত আমাৰ ৰুৰেল ইকনমি গ্ৰাম্য অৰ্থনীতিটো খেতিৰ ওপৰতে নিৰ্ভৰ কৰিছিলে খেতি কৰোঁ পশুপালন কৰোঁ আৰু এইটো ট্ৰেডিশ্যনেল যিটো আমাৰ পাৰম্পৰিকভাৱে যিবিলাক আমি খেতি বাতি কৰিছিলোঁ তেনেকুৱাই আমাৰ অৰ্থনীতিবিলাক চলি আছিলে কিন্তু যেতিয়া আমাৰ জনসংখ্যা বাঢ়ি গ'ল আমাৰ মানুহৰ চিন্তাধাৰা সলনি হ'ল মানুহৰ প্ৰয়োজনটো বেলেগ বেলেগ হ'ল সেইখিনি সময়ত আমাৰ চৰকাৰী নীতিবিলাকৰ মানুহৰ প্ৰয়োজনটো চাই পেলাই সলনি কৰিব লগা হ'ল আৰু আজিৰ সময়ত প্ৰত্যেকটো সেক্টৰত প্ৰত্যেকটো বিভাগত অৰ্গেনাইজভাৱে ৱেল ট্ৰেইন কৰি পেলাই মানুহবিলাকক আমাৰ পৰিয়ালবিলাকক ৰাইজক আমাৰ মহিলাসকলক অৰ্থনীতি জাগৰণত আপোনালোকক ডাইৰেক্টলি জড়িত কৰা হৈছে আগতে আমাৰ পৰিয়ালবিলাকত এজনে ইনকাম কৰে বাকিবিলাকে ইনকাম নকৰে সেই কাৰণে কি আছিলে এটা পৰিয়াল চলাত বহুত অসুবিধা হৈছিলে এই সেলফ হেল্প গ্ৰুপ যি কনসেপ্ট আহিলে কোঅপাৰেটিভ সোসাইটিৰ কনসেপ্টবিলাক আহিলে তাৰ পিছত লাহে লাহেকৈ আমাৰ বাইদেউসকল মাসকল আমাৰ মহিলাসকল লাহে লাহে উপাৰ্জনৰ ফালে আহিল আগতে কাপোৰ বুইছিলে নিজে পিন্ধিবৰ কাৰণে ঘৰৰ মানুহৰ কাৰণে আগতে মাছ পুহিছিলে নিজৰ কাৰণে মুৰ্গী পালন কৰিছিলে নিজৰ কাৰণে গাহৰি পালন কৰিছিলে নিজৰ কাৰণে আমি সব নিজৰ পৰিয়ালৰ কাৰণে কৰিছিলোঁ কিন্তু লাহে লাহে দেখিলোঁ অকল নিজৰ পৰিয়ালৰ খাৱাৰ কাৰণে দুটা তিনটা যদি গাহৰি পুহে বা মুৰ্গী পুহে আমাৰ পৰিয়ালটো আগুৱাই যাব নোৱাৰিব পুৰুষৰ সমান সমান মহিলাও ইনকাম কৰিব লাগিব তেতিয়া আমি অৰ্থনীতিভাৱে আগুৱাই যাব পাৰিম আৰু ইয়াৰ কাৰণে এই SRLMৰ দ্বাৰা বিভিন্ন কাম কাজবিলাক সাধাৰণতে যি কামবিলাক আমাৰ গাঁৱত চলি থাকে কৰি থাকে এই কামবিলাকতে আৰু অলপ নতুন এটা টেকনিকেল টেকনিক দি পেলাই নতুন এটা পৰিকল্পনা দি পেলাই নতুন এটা স্কিল দি পেলাই আপোনালোকক আয়োজন মানে বিভিন্ন প্ৰকাৰে ট্ৰেইনিং দি পেলাই আমাৰ গ্ৰাম্য মহিলাসকলক উঠাই অনাৰ কাৰণে আপোনালোকক বিভিন্ন সখী কৰি পেলাই দায়িত্ব দিয়া হৈছে আৰু আপোনালোকে সকলো বুজি পায় এজন মহিলাই আনজন মহিলাৰ কথাটো খুব ভালকে বুজি পায় পুৰুষে যদি বুজাবলৈ যায় বহুত কথা বুজি নাপাবও পাৰে সময় লাগিব আৰু আজিৰ পৰা 10 বছৰমান আগত এটা NGOৰ ষ্টাডি কৰা ৰিপৰ্ট এটা মই চাইছিলোঁ আৰু তেতিয়া দেখিছিলোঁ যে যদি পুৰুষ এজনে 100 টকা ইনকাম কৰে তেখেতে 50 টকা খৰচ কৰে 50 টকাহে ঘৰত খৰচ হয় আৰু মহিলা এজন যদি উপাৰ্জন কৰে প্ৰায় 100 টকাত 75 পৰা 80 টকাই ঘৰৰ কাৰণে খৰচ হয় মহিলা এজনীয়ে ম্যাক্সিমাম নিজৰ কাৰণে খৰচ কৰিলে 10 টকা বা 15 টকা খৰচ কৰে গতিকে আজি মহিলাসকলে অৰ্থনীতি যিটো বিডল বুলি কোৱা হয় যিটো বৈতা কন্ট্ৰোল এইটো মহিলাসকলে ধৰিব লাগিব তো সেই কাৰণে আজি এই আপোনালোকৰ দ্বাৰা যিখিনি ৰুৰেল ডেভেলপমেন্টৰ কাম হৈ আছে পশুপালনৰ পৰা লৈ পেলাই খেতিৰ পৰা লৈ পেলাই বুৱা কাটাৰ পৰা লৈ পেলাই সেলফ হেল্প গ্ৰুপ বিলাকে বিভিন্ন আচাৰ বনোৱা কাপোৰ বনোৱা এই গোটেইখিনি কামবিলাক আজি আপোনালোকে কৰাৰ লগে লগে আজি অৰ্থনীতিটো সলনি হৈছে মানে ইউ আৰ চেঞ্জ মেকাৰ ওপৰৰ মানুহখিনিয়ে পলিচি লৈছে প্ৰধানমন্ত্ৰীৰ পৰা লৈ পেলাই মুখ্যমন্ত্ৰীৰ পৰা লৈ পেলাই কাউন্সিলৰ পৰা লৈ পেলাই আমি সকলো বিচাৰিছোঁ যে আমাৰ সমাজখনে আমাৰ নাগৰিকবিলাকে আমাৰ পৰিয়ালবিলাকে অৰ্থনৈতিকভাৱে আগুৱাই যাব লাগে কিন্তু আসল কামটো কৰিছে আপোনালোকে তলত থাকি আৰু আপোনালোকে বুজি পায় এজন সাধাৰণ মহিলা যোনে শিক্ষা দীক্ষা নাই তাক কিবা এটা কথা বুজাব লাগিলে অলপ কঠিন হয় কোনবা এটা গ্ৰুপ যাৰ মানে শিক্ষা দীক্ষা নাই বা এই কথাবিলাক বুজি নাপায় এই মানুহবিলাকক বুজাবলৈ আপোনালোকৰ বহুত কঠিন হয় তথাপিতো আপোনালোকে হাৰ মানা নাই আপোনালোকে দায়িত্ব লৈ ৰুডে বৰষুণে গাঁৱে গাঁৱে ঘূৰি মানুহৰ লগত কথা পাতি আজি আমাৰ যিমানখিনি PNRD ডিপাৰ্টমেণ্টৰ বা ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ আঁচনি আছে এইটো বাস্তৱত ৰূপায়ণ কৰাত আপোনালোকে যথেষ্ট কাম কৰি আছে এই কথাখিনি আজি আমি খোলাক ল'ব লাগিব এই কথাখিনি আপোনালোকক ধন্যবাদ দিব লাগিব আৰু সেই কাৰণে সমগ্ৰ ভাৰতৰ যিমানখিনি আমাৰ
উমেন চেঞ্জ মেকাৰ আছে তেখেতসকলক মই চেলুট দিছোঁ, আপোনালোকক মই চেলুট দিছোঁ। কাৰণ আমি বুজি পাওঁ আমাৰ গাঁৱত আমাৰ মাবিলাকে, আমাৰ ট্ৰাইবেলসকলৰ মাসকলে, মই নিজে দেখিছোঁ অকল চাউলখিনি থাকিলেই হ'ল, বাকী চব্জি ক'ৰ পৰা আনে, শাক পাচলি বুটলি আনি পৰিয়ালটো পোহে তেখেতসকলে জানে। আৰু এই সময়ত দেখিছোঁ কেতিয়াবা ঘৰত চাউল নাথাকিলে আমাৰ মাসকলে বেলেগৰ ঘৰত যায়, ঘৰ মুচি পেলাই বিভিন্ন কাম কৰি পেলাই চাউলবিলাক আনি পেলাই ঘৰটো পালন কৰে। কিন্তু আজি লাহে লাহেকৈ সেই পৰিৱেশ নাই। আমাৰ অসমৰ ৰাস্তাত বহুত বেছি ভিখাৰী দেখিবলৈ নাপায়। বেলেগ ৰাজ্যৰ ৰাস্তাত মানুহবিলাকে ভিক্ষা মাগি থকা মানুহ দেখা পায়, কিন্তু অসমৰ ৰাস্তাত বহুত বেছি ভিখাৰী দেখিবলৈ নাপায়। কাৰণটো হৈছে আমাৰ অৰ্থনীতিটো আমাৰ কণ্ট্ৰলত আছে। এতিয়া আমি বহুত ডাঙৰ ডাঙৰ হাতী ঘোঁৰা বিচাৰিব নালাগে। যিখিনি আমি খাদ্য খাওঁ, মানে যিটো ৰুটি কাপৰা মকান, এইখিনিতে আমাৰ জীৱিকাটো আছে। আমাক পিন্ধিবলৈ যিখিনি কাপোৰ লাগে, এই কাপোৰটো আজি যদি বাহিৰৰ পৰা নাহে, নিজে উৎপাদন কৰে, তাতে আমাৰ অৰ্থনীতিটো হৈ যাব। আমাৰ বড়ো পুৰুষসকলক আমি এটা ছাত্ৰ সংগঠনত থকা সময়ত ঠিক কৰিছিলোঁ চবে মানে গামচা পিন্ধিব লাগে। বিভিন্ন প্ৰগ্ৰামবিলাকত, আমাৰ সাংস্কৃতিক প্ৰগ্ৰাম, বিভিন্ন প্ৰগ্ৰামত গামচা পিন্ধিব লাগে। এই কনচেপ্টটো আমি আনিছিলোঁ 2006 চনত। এইটো কিয় আনিলোঁ? যদি আমাৰ এই অঞ্চলত 15 লাখ বড়ো মানুহ আছে, ইয়াৰে যদি 7 লাখ পুৰুষ আছে, 7 লাখৰ ভিতৰত ধৰি লওক আমাৰ গামচা নিপিন্ধা 2 লাখ ওলাল, 5 লাখে যদি গামচা পিন্ধে, আৰু এজন মানুহক যদি 4খন গামচা বছৰত লাগে, তাৰ মানে 20 লাখ গামচা লাগিব। 20 লাখ গামচা লাগিব আমাক পিন্ধিবলৈ। আৰু এই 20 লাখ গামচা আমাৰে কোনোবা উইভিঙত প্ৰডাক্ট হ'ব, আমাৰে কোনোবা উইভিঙত বনাব। আৰু 20 লাখ গামচাত যদি এখন গামচাত 400-300 টকাও লয়, 500 টকাও লয়, কিমান কোটি টকা আমাৰ তাত আহি গ'ল। ঠিক তেনেধৰণে আমাৰ মহিলাসকলে দখনা পিন্ধে, মেখেলা চাদৰ পিন্ধে। গতিকে আমাৰ মহিলাসকলে 5 লাখ মহিলাই যদি দখনা পিন্ধে, বছৰত যদি 6খন দখনা লাগে, 30 লাখ দখনা আমাক লাগিব। ইয়াৰ ভিতৰতে অলপ মহাজনবিলাক দামী পিন্ধিব, অলপ মিডিল ক্লাছবিলাক অলপ কম দামী পিন্ধিব। আপোনালোকে 30 লাখ দখনাৰ দামটো ধৰি লওক, 300ৰ পৰা 1000লৈকে যদি ধৰে, কিমান কোটি টকা আমাৰ তাত আহিব। আজি খাদ্য বস্তুবিলাক, মানে চাহ দোকানবিলাকৰ খাদ্যবিলাক মানুহে বহুত বেছি ভাল নাপায়। যদি ওচৰত ক'ৰবাত পিঠা দোকান দেখা পাইছে, চবেই তাত যায়, লাইন লাগে। কোনোবা যদি ঘুগুনি বিক্ৰী কৰা দেখা পাইছে, তাত চববিলাকে যায়, লাইন লাগে। সেইকাৰণে আমি চৰকাৰ অহাৰ লগে লগে কিছুমান আঁচনি লৈছিলোঁ। এই চাহ দোকান দিয়া মহিলাসকল, বাইদেউসকলক আমি 5,000 টকা দিয়াৰ কাৰণে আঁচনি লৈছোঁ। ইতিমধ্যে 27,000তকৈ অধিক আমাৰ বাইদেউসকলক আমি 5,000 টকা দিয়া হৈ গ'ল। আমি মহিলাসকলক ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী বনাইছোঁ, মহিলা কৃষক উৎপাদক কোম্পানী। ইতিমধ্যে 23খন আমাৰ মহিলা ফাৰ্মাৰ, যিটো আমাৰ কি আছে, ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী আমাৰ কাম কৰি আছে। অলপ আগতে ইয়াত আপোনালোকে ভিডিঅ'ত দেখিবলৈ পাইছে যে মহিলাসকলে, কাৰণ ঘৰত পুৰুষে হাল মাৰে, ট্ৰেক্টৰ চলাই, আগতে গৰু দি হাল মাৰিছিলে, ট্ৰেক্টৰ চলাইছিলে, বাকীখিনি কাম কিন্তু মহিলাবিলাকে কৰে। গতিকে আজি নতুনকৈ কি আহিছে, মহিলাসকল চলাব পৰা ট্ৰেক্টৰ আহিছে। আমি যোৱা বছৰৰ পৰা মহিলাসকলে চলাব পৰা সৰু ট্ৰেক্টৰ দিয়া আৰম্ভ কৰিছোঁ। আৰু আমি চাইছোঁ যাৰ 2 বিঘা 3 বিঘা মাটি আছে, তাত যদি খেতি কৰিব লাগে, 2 বিঘা মাটিৰ খেতি দি আমাৰ পৰিয়াল নচলে বুলি পুৰুষজন ঘৰ এৰি বাহিৰত কাম কৰিবলৈ গুচি যায়। গতিকে মহিলাজনে যদি সৰু ট্ৰেক্টৰটো চলাব পাৰে, তেনেহ'লে 2 বিঘা 3 বিঘা মাটিত 2-3বাৰ খেতি কৰিব পাৰে। সেইকাৰণে আমি ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীৰ দ্বাৰা এইবিলাক দিয়া আৰম্ভ কৰিছোঁ। নাইবাৰহুড কেয়াৰ প্ৰগ্ৰামটো আমাৰ চলি আছে। ইতিমধ্যে লাখপতি বাইদেউৰ কথা আমাৰ মন্ত্ৰী মহোদয়ে কৈ গৈছে। আমি 1,33,000 মহিলা বাইদেউসকলক, আৱসকলক চিলেকশ্যন কৰিছোঁ। এই 1,33,000 বাইদেউসকলক লাখপতি কৰাটো আমাৰ টাৰ্গেট। আমাৰ কেন্দ্ৰীয় চৰকাৰৰ যিটো আঁচনি অসম চৰকাৰৰ ৰূপায়ণ কৰি আছে, আৰু বিটিআৰত আমি বাছি ওলাইছোঁ 1,33,000 বাইদেউসকলক লাখপতি কৰাৰ কাৰণে। আমি তেখেতসকলক ছাগলী পালনৰ, গাহৰি পালনৰ, মুৰ্গী পালনৰ বিভিন্ন আঁচনিবিলাক দিয়া আৰম্ভ কৰিছোঁ। ইতিমধ্যে প্ৰায় 3,000 হৈ গ'ল। এই বছৰ আৰু 8,000 আমাৰ টাৰ্গেটত আছে। হেণ্ডলুম মিছনত 40টা সমষ্টিত 40টা হেণ্ডলুম ক্লাষ্টাৰ হৈ গ'ল, কিন্তু হেণ্ডলুম ক্লাষ্টাৰ মোক জনোৱা মতে 50টা হৈ গ'ল। এই হেণ্ডলুম ক্লাষ্টাৰত
আমাৰ বাইদেউসকলে ঘৰতে থাকি এটা ক্লাষ্টাৰত যাই পেলাই কাপোৰ বৈ পেলাই নিজৰ উপাৰ্জনটো কৰিব পাৰিব সেই তেনেকুৱা কৰি পেলাই বহুতখিনি আঁচনি আমি হাতত লৈছোঁ যিবিলাক আঁচনি ডাইৰেক্ট আমাৰ মহিলাসকলক টাৰ্গেট কৰা হৈছে মাইনাও চোৰাং আঁচনিৰ দ্বাৰা ইতিমধ্যে 10,000 সেলফ হেল্প গ্ৰুপক কাউন্সিলে এক্সট্ৰাকৈ 25,000 কোটি টকা দিয়া হ'ল কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰেতো বহুত আঁচনি দিছে কিন্তু কাউন্সিলৰ তৰফৰ পৰা আমি 25,000 কোটি টকা দিয়া হ'ল অহা 20 দিনৰ ভিতৰত এক মাহৰ ভিতৰত ম্যাক্সিমাম আমি আৰু 10,000 সেলফ হেল্প গ্ৰুপক 10 হাউচৰ আইটেম দিবলৈ গৈ আছো যাহাতে গাঁৱত পূজা পাতাল মেল মিটিং হলে 10 হাউচত আৰু পইচা টকা দিব নালাগে ডাইৰেক্ট সেলফ হেল্প গ্ৰুপে গাঁৱত ব্যৱহাৰ কৰিব পৰা যায় এইবিলাক সৰু সৰু আঁচনি CLFৰ অফিচ বনোৱা হৈ গ'ল প্ৰায় 44খন CLFৰ অফিচ বনোৱা হৈ গ'ল আৰু বেছি CLFৰ অফিচ নাই বাকি থকা CLFৰ অফিচবিলাক এই বছৰ নিৰ্মাণ কৰা হ'ব আজি আমি বিচাৰিছো আপোনালোকে যিমান কষ্ট কৰিছে আপোনালোকক আমি হিমান সহায় কৰিব পৰা নাই কিন্তু তথাপিতো কাউন্সিলৰ পৰা আপোনালোকৰ সন্মান হিচাপে মৰম হিচাপে এটা এটা কিট আমি দিছো যত ছাতিটো দেখা পাইছো ভিতৰত কি আছে মই চোৱা নাই যে আপোনালোকে যাহাতে নিজে ভালকে কাম কৰিব পাৰে গতিকে আজি যেহেতু ডাইৰেক্ট লাষ্ট মানুহজনৰ লগত আপোনালোকে কন্টেক্টত আছে সেই মানুহবিলাকক অকল অৰ্থনীতিয়ে নহয় বিহেভিয়াৰ সেন্স চৰিত্ৰ গঠনতো আপোনালোকে সহায় কৰিব লাগিব মই বেলেগ চৰিত্ৰৰ কথা নকম আমাৰ মানুহবিলাকে মেনেজমেন্টটো নাজানে সেভিংটো নাজানে 100 টকা পালি 100 টকা একদিনতে খাই পেলায় 200 টকা পালি 200 টকা একদিনতে খাই পেলায় সেই সকলক আপোনালোকে সেভিংটো শিকাব লাগিব বিহেভিয়াৰ সেন্সটো আপোনালোকে শিকাব লাগিব এতিয়া গাঁৱে ভূঞে ড্ৰাগছ আহিছে আপোনালোকে প্ৰত্যেকটো মিটিঙত আমাৰ মহিলাসকলৰ লগত ড্ৰাগছৰ কথাটো পাতিব লাগিব যাতে ড্ৰাগছে আমাৰ ল'ৰা ছোৱালীক শিকাৰ কৰিব নোৱাৰে ড্ৰাগছটো আজি সময়ত বহুত পৰিয়ালে বেমাৰ হিচাপে ধৰা নাই ড্ৰাগছ খোৱা ল'ৰা থাকা ঘৰ বুলি ক'লে আমাৰ অভিভাৱকে লাজ কৰে এটা সময়লৈকে নকয় তাৰ পিছত এনেকা লেভেল গৈ পালিহে কয় যেতিয়া ল'ৰায়ে মটৰচাইকেল বিক্ৰী কৰে মাৰামাৰি কৰে মোবাইল বিক্ৰী কৰে মা দেউতাকৰ লগতে মাৰামাৰি কৰে তেতিয়াহে কয় যে ড্ৰাগছ খালে ল'ৰাজনে তথাপিতো ক'বলৈ লাজ কৰে যেনেকৈ কেঞ্চাৰ হ'লে ক'বলৈ লাজ কৰে কেঞ্চাৰ হোৱা মানে আমাৰ মানুহবিলাকে বহুতে ভাবে পাবৰ কাৰণে কেঞ্চাৰ হৈছে কেঞ্চাৰটো এটা বেমাৰ হয় এইটো পাবৰ কাৰণে পুণ্যৰ কাৰণে বুলি নহয় কেঞ্চাৰটো এটা বেমাৰ হয় বিভিন্ন কাৰণত কেঞ্চাৰ হয় গতিকে কেঞ্চাৰ হলে আমি ট্ৰিটমেন্ট কৰিব লাগিব আজি ড্ৰাগছ আমাৰ তাত যেনেকৈ লেভেলত আহিছে মই নিজে যোৱা 2 মাহত প্ৰায় 6 জন মান ল'ৰা ৰিহেব কেম্পত পঠাবলৈ মই 6টা পৰিয়ালক সহায় কৰিছো আৰু সেই পৰিয়ালৰ দেউতাকজনে বহুত কান্দিছে এটা পৰিয়ালৰ যে মাষ্টৰ মানুহ বহুত ভাল মানুহ মাক দেউতাক বহুত ভাল সন্তানটো বহুত ভাল আছিল কিন্তু মেট্ৰিক দিয়াৰ লগে লগে বেয়া মানুহৰ হাতত পৰি ড্ৰাগছ খোৱা হৈ গ'ল দেউতাকজনে মোক ফোন কৰি কান্দিলে যে স্যাৰ মই কি পাপ কৰিলো গোটেই জীৱনক মানুহ সেৱা কৰিলো মানুহৰ লগত থাকিলো মদ ভাং নাখাও কাকো বেয়া কথা চিন্তা নকৰো ধৰ্ম অনুষ্ঠানত যাও মই পূজা অৰ্চনা কৰো তথাপিতো মোৰ ল'ৰা কিয় ড্ৰাগছ খালে মই বুজি নাপালো স্যাৰ মই আজি সুইসাইড কৰিবলৈ মন গৈছে বুলি কৈছে মই তেখেতক কৈছো যে এইটো নতুন বেমাৰ আমি এইটো স্বীকৃতি দিব লাগিব বেমাৰ বুলি গোটেই বিশ্বত আছিলে বেলেগ জায়গাত লাহে 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 আমাৰ ফালে আহিছে এটা সময়ত আফ্ৰিকাৰ দেশবিলাকত 40% বেছি HIV আৰু ড্ৰাগছ খোৱা মানুহ ওলাইছিলে এটা আমাৰ ফালে লাহে লাহে আহিছে এই কাৰণে মই আপোনালোকক অনুৰোধ কৰিছো আপোনালোকে যেহেতু গাঁৱত আমাৰ মাসকলক লগ পায় বিভিন্ন সেলফ হেল্প গ্ৰুপক লগ পায় অলপ মহিলা শক্তিটো সবচে শক্তিশালী শক্তি গতিকে আপোনালোকে অলপ ড্ৰাগছৰ ওপৰতো যাহাতে সজাগতাটো আনে মই এই কথাটো অনুৰোধ কৰিছো আমি মহিলাসকলৰ যেটো বিভিন্ন ৰোগবিলাক আমাৰ ৰোগ নিৰ্মূল বিটিআৰৰ দ্বাৰা গৰ্ভৱতী মহিলা যিসকলে মৰি যায় শিশু জন্ম দিয়া সময়ত ইয়াৰ কাৰণে আমি আই অঞ্চল বিতাংখি আনিছো যিসকল শিশু জন্ম পাই মৰি যায় সেই সকলক বাচাবৰ কাৰণে আঁচনি লৈছো আজি বডলেণ্ড অঞ্চলৰ 5খন জিলাৰ ভিতৰত 4খন জিলাৰ আমাৰ MMR IMR বহুত ভাল হৈছে ওদালগুৰি চাহবাগান এৰিয়াত অলপ বেয়া হৈছে এইখিনি কৰিবলৈ চেষ্টা কৰি আছো মই দীঘলীয়া কথা নকওঁ আপোনালোকৰ ওপৰত বহুত কথা নিৰ্ভৰ কৰি আছে আহি থকা সময়ত আমাৰ ইনষ্টিটিউচন বিলাক স্কুল কলেজ ইউনিভাৰ্সিটি বিভিন্ন ইঞ্জিনিয়াৰিং কলেজ মেডিকেল কলেজ যেনেকৈ মানৱ সম্পদ গঢ়াৰ কাৰণে কাম কৰি আছে আপোনালোকেও
গ্ৰাছৰুট লেভেলত গ্ৰাম্য অঞ্চলত দুখীয়া গৰীব পৰিয়ালৰ লগত কাম কৰি আপোনালোকেও মানৱ সম্পদ গঢ়াত মানৱ সভ্যতাটো আগুৱাই নিয়াত আপোনালোকে কাম কৰি আছে সেইকাৰণে আজি দৰিদ্ৰ হলে কি হ'ব আগৰ সময়ত চুৰ আছিল ডকাইত আছিল আজিকালি এইবিলাক নাই পৰিৱেশটো লাহে লাহে ভাল হৈছে অলপ আগতে মন্ত্ৰী মহোদয়ে কৈছে এটা সময়ত বড়োলেণ্ডত মাৰামাৰি হিংসা হিংসি জাতি জনগোষ্ঠীৰ মাজত ভেদাভেদ বিভিন্ন পৰিৱেশ আহিছিলে কাৰণ সেই সময়ৰ চিন্তাবিলাকে তেনেকুৱা আছিলে সেই সময়ৰ নেতাসকলে হওক বা ৰাজনৈতিক যিটো এপ্ৰ'চ হওক এই বহুত কথাটো সাঙুৰিব পৰা নাছিলে কিন্তু আমি বিচাৰিছোঁ য'ত আমি জন্ম পাইছোঁ আপোনালোক আমি সব মিলি এটা ডাঙৰ পৰিয়াল আমাৰ মা দেউতা দাদা ভাই ভনী সকলো মানে সুস্থ বিটিয়াৰত বসবাস কৰিব পাৰিব লাগিব এটা শান্তিৰ বিটিয়াৰত বসবাস কৰিব পাৰিব লাগিব এটা উন্নতিৰ বিটিয়াৰত বসবাস কৰিব পাৰিব লাগিব সবে শান্তি নিৰাপত্তা ন্যায় সবে পাব লাগিব আৰু সবে সম অধিকাৰ সমমৰ্যাদা পাব লাগিব অনাগত দিনত বিটিয়াৰ অঞ্চলত যাতে কোনো দিনে অশান্তি আৰু নাহে ইয়াৰ কাৰণে আমি সবে আজিৰ সময়ত সংকল্প ল'ব লাগিব যে আমি অশান্তিটো কেতিয়াও হিংসাটো কেতিয়াও আশ্ৰয় নিদিওঁ এই কথাবিলাক আমি পুনৰ আমি আনিব লাগিব আজি আমি সকলো দায়িত্ব ল'লেহে সাষ্টেইনেবল পিচটো আহিব আজি দেখা পাইছোঁ মণিপুৰত 10-15 বছৰ শান্তি হ'ল ইয়াৰ পিছত আকৌ অশান্তি হ'ল আমি ক'ব নোৱাৰোঁ বড়োলেণ্ডত যে অহাকালি অশান্তি নহ'ব আজি আমি সবে মিলি পেলাই যি এটা সৰু সুৰা সমস্যা ওলাইছে এই সমস্যাটো দৈনন্দিন সমাধান কৰাৰ কাৰণে আমাৰ অঞ্চলত অশান্তি হোৱা নাই সেইকাৰণে অনাগত দিনত যাতে অশান্তি নহয় ইয়াৰ কাৰণে সবে কাম কৰিব লাগিব মই PNRD ডিপাৰ্টমেণ্টৰ বিষয়াসকলক অনুৰোধ কৰিছোঁ গৰীব মানুহৰ ঘৰবিলাক আগতে বহুত বছৰ বছৰ নিৰ্মাণ হোৱাত বিলম্ব হৈছিলে আজিকালি মন্ত্ৰী মহোদয় বিষয়াসকল আমাৰ সবৰো মানে আজি অলপমান সেনজিটিভ হোৱাৰ কাৰণে দায়িত্ব লোৱাৰ কাৰণে আমাৰ ঘৰবিলাক ভালকৈ নিৰ্মাণ হৈছে এই বছৰ যিমানখিনি প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ হৈছে ইটো যাতে সময়মতে ইটো মানে আমাৰ নিৰ্মাণটো হয় MGNৰেগাটো চাব লাগিব MGNৰেগাত আগতে বহুত কামবিলাক ঠিকমতে হোৱা নাছিলে MGNৰেগা দি বহুত কাম কৰিব পাৰে এই MGNৰেগাৰ কামখিনি যাতে ভালকৈ হয় ইয়াৰ লগতে SRLMৰ বহুত দায়িত্ব আছে যেহেতু SRLMৰ দ্বাৰা বহুত উপাৰ্জনৰ লাইভলিহুডৰ কাম কৰিব পাৰে মই SRLMৰ বিষয়াসকলক অনুৰোধ কৰিছোঁ লগতে TCLCC চেয়াৰমেনসকল আহিছে যদিও আপোনালোকে ৰাজনৈতিকভাৱে এই এপইণ্টমেণ্টটো পাইছে 5 বছৰৰ কাৰণে আপোনালোকে বহুত এটা গধুৰ দায়িত্ব পালে আপোনালোকে বহুত শিকিলে বহুত কৰিলে যিখিনি আৰু অনাগত দিনত আপোনালোকে কাম কৰিব আপোনালোকে চেষ্টা কৰিব কোনো এটা ভিচিডিচিত যাতে ভুল নহয় ৰাইজে যাতে কোনো ধৰণৰ কষ্ট নাপায় এই কথাখিনি আপোনালোকে নজৰ ৰাখিব পুনৰ মই একবাৰ আমাৰ উদ্যোক্তাসকলক বিশেষকৈ আমাৰ PNRD ডিপাৰ্টমেণ্ট আৰু লগতে আমাৰ ফেলোসকলে বড়োলেণ্ড ডেভেলপমেণ্ট ফেলোসকলে বহুত কষ্ট কৰি পেলাই এই সভাখন আয়োজন কৰিছে মই তেখেতসকলক সকলোকে ধন্যবাদ জনাই আৰু বিশেষকৈ আপোনালোকক মই বাইদেউসকল ভনীসকলক উপস্থিত হোৱাৰ কাৰণে ধন্যবাদ জনাই আমাৰ BTR চৰকাৰৰ তৰফৰ পৰা লগতে অসম চৰকাৰৰ তৰফৰ পৰা ধন্যবাদ জনাই আৰু আজিৰ সভাত উপস্থিত থাকি আমাৰ মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া আমাৰ অভিভাৱক তেখেতে আমাক মাৰ্গদৰ্শন কৰাৰ কাৰণে তেখেতক অশেষ ধন্যবাদ জনাই মই বক্তব্য সামৰিছোঁ ধন্যবাদ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ মাননীয় মুখ্য অতিথি শ্ৰী ৰঞ্জিত দাস ডাঙৰীয়া আপোনাৰ অমূল্য সময় দিয়া আৰু আজিৰ এই অনুষ্ঠানখনলৈ আপোনাৰ উপস্থিতিয়ে আমাৰ মনোবল যথেষ্ট বঢ়াইছে